নমস্কাৰ মই আজি উপস্থিত আছো যোৰহাটৰ টিঙিমৰা কুমাৰগাঁও নামে স্থিতিজয় মৃৎশিল্পৰ নামে এক পৰিচিত গাঁৱত উপস্থিত আছো যি গাঁৱে দাঙি ধৰিব খুজিছে ভেলাঘৰ ৰূপ দিছে নগাঁও স্থিত যি মৃত্যুঞ্জয় মন্দিৰ আছে সেই মন্দিৰৰ আমি সকলো দৃশ্যাংশ দেখাম আপোনালোকে চাই থাকক এটা এটাকৈ কেনেদৰে তেখেতসকল নিৰ্মাণ কৰিছে এই কাৰ্য আমি দেখাম আপোনালোকে সম্পূৰ্ণ ভিডিঅটো চাই থাকিব অকনমান স্ক্ৰিপ্ট কটা আছে আমি কথা পাতিব চেষ্টা কৰিম কেনেদৰে তেখেতসকলে প্ৰস্তুত কৰিলে কি কথা কেনেকৈ মনলৈ আহিলে এনে এটা দৃশ্য আপোনালোকক ছবি দেখাবৰ বাবে ৰাইজৰ মাজত বিশেষকৈ যোৰহাট এখন জুৰণি ঠাই যি ঠাইত মানুহৰ মন সকলো শান্ত হৈ থাকে সেই ঠাইৰ পৰা আপোনালোকক এই ভিডিঅটো আপোনালোকক দেখাব গৈছো তেন্তে সম্পূৰ্ণ ভিডিঅটো চাওক এই আজি আমাৰ ভোগালী বিহুত আপোনালোকলৈ আন্তৰিক শ্ৰদ্ধাৰ শুভেচ্ছা জ্ঞাপন কৰিছো কথা হল আমাৰ পশ্চিম যোৰহাটৰ অন্যতম এখন মৃৎশিল্প প্ৰধান গাঁও টিঙিৰমৰা কুমাৰগাঁও এই গাঁওখনতে মৃৎশিল্প সামগ্ৰীসমূহ তৈয়াৰ হয় আৰু আমাৰ আজি আপোনালোকক জনাইছো যে আজি যিটো আমাৰ দৈ টেকেলি আমাৰ গাঁৱতে নিৰ্মিত হয় তাতে গাখীৰ ভৰাবৰ কাৰণে কথা হ'ল এইটোৱে যে আমি প্ৰতি বছৰে আমি ডেকা যুৱক আমাৰ গাঁৱৰ সকলো মিলি এডোখৰ পুণ্য তীৰ্থস্থান ভ্ৰমণ কৰোঁ আমি কেইবছৰমানৰ আগতে আমি মহামৃত্যুঞ্জয় মন্দিৰ আমি দৰ্শন কৰিব গৈছিলোঁ তেতিয়া আমাৰ যুৱ প্ৰজন্মই তেতিয়া চিন্তা কৰিছিলে যে এই মন্দিৰৰ আৰ্হিত আমি যদি এটা ভেলাঘৰ নিৰ্মাণ কৰিব পাৰোঁ আমি কোভিডৰ আগতে আমি এই স্থানতে 100 ফুট ওখৰতে মেজি আমি প্ৰতিষ্ঠা কৰিছিলোঁ আগৰ বছৰ আছিল কোভিডৰ আগতে কোভিডৰ কাৰণে বন্ধ আছিলে এইবাৰ আমি সেই মনতে চিন্তা কৰি আঘোণ মাহৰ শেষ দেওবাৰটোত ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰি এভাগী শৰাইৰে আমি লাই খুঁটা স্থাপন কৰা হৈছিলে সেই এমাহজোৰা কাৰ্যসূচীৰ অন্তত আমি ভেলাঘৰ ভাগি আমি সম্পূৰ্ণ কৰিলোঁ এই ভেলাঘৰ ভাগি আমাৰ 55 ফুট ওখৰে আৰু কিমান দিনমান লাগিছিলে কি কথা আৰু কিমানজনমান ইয়াতে লগা হৈছিলে বিশেষকৈ আমাৰ সদৌ আমাৰ টিঙিৰমৰা কুমাৰগাঁওবাসী সম্পূৰ্ণ সহযোগিতাত আমি কৰ্মভাগী কৰা হৈছে ইয়াত যুৱ প্ৰজন্মৰ সম্পূৰ্ণ প্ৰাধান্য পাইছে আৰু বিশেষকৈ 4-5জন যুৱকে দিন ৰাত 24 ঘণ্টা কাম কৰি আছিলে তেখেতসকলক আমি এই সুযোগতে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এইটোৱে হৈছে মহামৃত্যুঞ্জয় মন্দিৰ আমি উপস্থিত আছোঁ যোৰহাটৰ এনেডোখৰ চাই যিডোখৰ ঠাইত উপস্থিত হৈ নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ এনেখিনি ঠাইত আহকচোন এয়া আমি এন্ট্ৰেন্সটো দেখাম আপুনি ওপৰ ভাগলৈকে চাব পাৰিব কিমান সুন্দৰকৈ তৈয়াৰ কৰিছে ৰাতি অংশ আপোনালোকক আমি দেখাবলৈ চেষ্টা কৰিম ইতিমধ্যে আমি দিনৰ ভাগত আহিছোঁ দিনৰ ভাগৰ দৃশ্যই হয়তো সাক্ষী হৈ ৰৈছে যোৰহাটৰ এই ঠাইডোখৰত চাওকচোন সমগ্ৰ ৰাইজ আহি উপস্থিত হৈছে সমূহ ৰাইজে এটা অনুভৱ কৰিছে গৌৰৱ অনুভৱ কৰিছে এইডোখৰ ঠাইত এনেডোখৰ ঠাইত তেখেতসকলে নিৰ্মাণ কৰিব পাৰে নিজকে সুখী অনুভৱ কৰিছে কাৰণ আপোনালোকে যদি এই ভিডিঅ'টোৰ সৈতে এটা শ্বেয়াৰ কৰি দিয়ে কাৰণ এই ঠাইডোখৰৰ কথা হয়তো সকলোৱে গম পাব যে এই ঠাইডোখৰত ইমান সুন্দৰকৈ এনেকুৱা নিৰ্মাণ কৰিছে যোৰহাটত আৰু হয়তো অসমত তেনেখিনি আমি এতিয়ালৈকে দেখা নাই মৃত্যুঞ্জয় মন্দিৰৰ আৰ্হিত ভেলাঘৰ তেন্তে আহকচোন সম্পূৰ্ণ ভিডিঅ'টো চাওঁ আহক আমি কেনেদৰে কি কথা নিৰ্মাণ কৰিছে এইখিনি আপোনাৰ নৰা হয় দুটা চাইডত এয়া দিছে এয়া গাঁঠি লগাইছে আৰু ইয়াতো লগাইছে এনেদৰে নৰা দিছে আৰু ইয়াতে টিং দিছে আৰু প্ৰস্তুত কৰিছে প্ৰথম এখন ধৰক আপুনি যেনেকৈ এটা ভঁৰাল টাইপ আপোনাৰ ঘৰ সাজি লৈছে ন তলটো সাজি লোৱা হৈছে ন তলটো সাজি লোৱা হৈছে তলটো সাজি আপোনাৰ নৰাৰে আমাৰ প্ৰতিটো নৰাই ধুনীয়াকৈ মিহি কৰি ইয়াক ব্যৱস্থা কৰা হৈছে আমি চাই থাকিম ওপৰ ভাগে এইখিনিও সকলো নৰাৰে হয় এখন নৰাই হয় আপোনালোকে এইটো ৰাখিম বুলি ভাবিছেনে নে জ্বলাই দিয়া নহয় এই কথাটো আমি অসমবাসী ৰাইজক জনাইছো কিছুমানে ধৰক জানিব ক'ব যে ভেলাঘৰ ভাগ জ্বলাই দিয়ে কিন্তু আমি ভেলাঘৰ ভাগ জ্বলাই দিয়া নহয় যিহেতু আমি মহামৃত্যুঞ্জয় মন্দিৰ আৰ্হিত আমি ভেলাঘৰ ভাগ নিৰ্মাণ কৰিছোঁ গতিকে ধৰ্মীয় পৰম্পৰা অক্ষুণ্ণ ৰাখি আমি এভাগ আমি থাকিব আৰু ধৰ্মীয় অনুসৰি আমি এভাগ তাৰমানে যেতিয়া তাৰমানে ঠিক ঠাক কৰি ৰাখিম আমি হয় মানে আপুনি যেতিয়ালৈকে নিজে বেয়া হৈ নাযায় তেতিয়ালৈকে আপোনালোকে ৰখা প্ৰস্তুতি কৰিছে ন যদি আপোনাৰ এবছৰৰো থাকিব পাৰে তেন্তে আপোনালোকে ভিউৱাৰ্ছসকলৰ এটা ভাল খবৰ যে আপোনালোক অসমৰ যিকোনো স্থানৰ পৰা আহি আপোনালোকে চাই যাব মন কৰিলে মহামৃত্যুঞ্জয় মন্দিৰক আপুনি দৰ্শন কৰি যাব পাৰিব নগাঁও নগৈ যদি আমাৰ ভেলাঘৰ ৰূপত আপুনি চাব বিচাৰে তেন্তে যোৰহাট আহক যোৰহাট আহি আপুনি টিঙিমৰা কুমাৰগাঁৱত আহক যদি আপোনালোকে বিচাৰি পোৱা নাই আমাক কমেণ্ট কৰিব আপোনালোকক গুগল লোকেশ্যন দিয়া হ'ব ইয়াতে আমি এয়া নিৰ্মাণ কাৰ্য চলাই আছিলে এয়া তলৰ ভাগ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ কিদৰে নিৰ্মাণ কৰিছে বহুত কষ্ট হৈ আছে বহুত সংখ্যক মানুহে ইয়াতে লাগি আছে দেখিছে এইখিনি এনেদৰে নিৰ্মাণ কৰিছে তামোল দিছে আৰু টিং দিছে আৰু এনেকৈ নিৰ্মাণ কৰি আছে আহকচোন আমি চাই থাকোঁ এটা এটাকৈ অসম এখন কৃষি প্ৰধান ৰাজ্য হিচাপে পৰিগণিত হৈ আহিছে অসমত
খেতিয়কসকলে বহু কষ্টৰ ফলত যি শস্য পায় সেই শস্যই উভৈনদী হৈ যায় এই মাঘৰ মাহত। সেই মাঘৰ মাহত উভৈনদী হৈ যায় আৰু সেই উৰুকাৰ দিনা প্ৰতি ঘৰতে একোটাকৈ ভোজ খোৱা যায়। যে উৰুকাৰ ভোজ, সেই ভোজেৰে মানুহৰ মন প্ৰাণ ভৰি আহে। আৰু সেইখিনি মুহূৰ্তত যোৰহাটত এনেখিনি ঠাইত ভেলাঘৰ নিৰ্মাণ কৰিছে যি উৰুকাৰ নিশা কটাই গৈছে। আমি ভেলাঘৰো আপোনালোকক দৃশ্যমান দেখাব আহিছোঁ। সেই দৃশ্য সম্পূৰ্ণ চাওক। মহামৃত্যুঞ্জয় মন্দিৰ আৰ্হিত সেই আপোনাৰ নিৰ্মাণ কৰিছিলে। আমি সেই স্থানত উপস্থিত আছোঁ আৰু তেখেতসকলৰ পৰা জানিব চেষ্টা কৰিম কেনেদৰে পালন কৰি আহিছে আগৰ পৰা, আৰু বিশেষকৈ এইবাৰ কেনেদৰে পালন কৰিছে আমি জানিব চেষ্টা কৰিম। ৰাখিনীয়ে গোট খাই সদৌ ৰাইজ একত্ৰিত হৈ ইয়াতে এভাগী মৃত্যুঞ্জয় মন্দিৰৰ আৰ্হি বনাই ইয়াতে সদৌ ৰাইজে কালি ইয়াতে ভোজ ভাত খোৱা হ'ল। আজি ৰাতিপুৱা জলপান খোৱা হ'ল। খাই সকলোৱে এতিয়ালৈকে হেৰি কৰি আছে। আৰু আমি যে এইটো এটা মৃত্যুঞ্জয় মন্দিৰ সকলোকে সদৌ ৰাইজকে সদৌ বিশ্বৰ সকলোকে দেখুৱাবৰ কাৰণে আমি এটা বাৰ্তা লৈছোঁ। মহামৃত্যুঞ্জয় মন্দিৰ আমি দৃশ্য দেখাই আছোঁ আপোনালোকক এটা এটাকৈ। এফাকি বিহুৰে আমাৰ ষ্টাৰ্ট কৰিম। কোৱাৰ লগে লগে মানুহৰ মনত আপোনাৰ জীপাল হৈ উঠে। যি অসমীয়া বুলি কোৱাৰ এটা গৌৰৱ অনুভৱ কৰা যায়। সেই গৌৰৱ অনুভৱ কৰি আজি এই বিহু প্ৰদৰ্শন কৰা হৈছে। আপোনালোকৰ মাজত দাঙি ধৰা হৈছে অসমীয়া চহাজী জীৱনৰ এক ছবি দাঙা হৈছে। আপোনালোকে যদি বাহিৰত চাই আছে, বিদেশত চাই আছে, তেন্তে আমাৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব। কাৰণ আমাৰ অসমত এনে কি এই বিহু চলি থাকে, সেই বিহু সকলোৱে জানে। হয়তো বিশ্ব দৰবাৰত যাবলৈ এই বিহুক চিনি পাইছে, তেন্তে আপোনালোকে শ্বেয়াৰ কৰক আমাৰ ভিডিঅ'টোৰ জৰিয়তে সমূহ অসমবাসীলৈ ভোগালী বিহুৰ উলগ জনালোঁ। আৰু এয়া দেখিছে আপোনালোকে যে ভেলাঘৰ নিৰ্মাণ কৰা হৈছে মহামৃত্যুঞ্জয় মন্দিৰ। মহামৃত্যুঞ্জয় মন্দিৰ আছে, হয়তো সকলোৱে চাবগে পৰা নাই। ইয়াতে আহি সকলোৱে চাওক, যাতে চিনি পাওক যে নগাঁৱত এভাগী মহামৃত্যুঞ্জয় মন্দিৰ আছে। দেখা পাইছে আপোনালোকে। চাই থাকক সম্পূৰ্ণ ভিডিঅ' আপোনালোকক দেখাই আছোঁ। সম্পূৰ্ণকৈ চাই থাকিব, তেতিয়াহে গম পাব। হয়তো এনেই অকণমান স্কিপ কৰি গুচি গ'লে সম্পূৰ্ণ কথা বুজি নাপাব। আমি দেখাইছোঁ এই ভিতৰ ভাগ দেখিছে। ইয়াতে নিৰ্মাণ এনেদৰে কৰা হৈছে। এয়া চাওক, ইয়াত বাঁহ লগোৱা হৈছে, কাঠ লগোৱা হৈছে, বিভিন্ন কাৰিকৰী প্ৰযুক্তিয়ে ইয়াত তৈয়াৰ কৰা হৈছে। এনেদৰে প্ৰস্তুত কৰে। আপোনালোকেও যদি ভাবি আছে প্ৰস্তুত কৰিবলৈ দ্বিতীয় বৰ্ষত, তেন্তে আপোনালোকে প্ৰস্তুত কৰিব পাৰিব। আৰু সমূহ ৰাইজ ওলাই আহিছে। সকলোলৈকে ধন্যবাদ থাকিলে। ইমান সময় আমাৰ ভিডিঅ'টো সম্পূৰ্ণ চাই থকাৰ বাবে। আগন্তুক দিনত এনেকুৱা ভিডিঅ'খিনি আপোনালোকৰ বাবে প্ৰেৰণ কৰি থাকিম। আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছে, তেন্তে আপুনি ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।